চাল্লা আজিৰ দিনটোতো ইমান দেৰি কৰিব লাগেনে? কি কৰি থাকে ইমান ঘৰত? কালিয়ে ক'লো জংঘলত যাম বুলি, এতিয়ালৈকে আহি পোৱা নাই। চাল্লা আহিলৈও 10টামান বাহানা বনাবহি। আমুকটো হ'ল তামুকটো হ'ল। ফোন এটাকে কৰি লওঁ সোনকালে। আৰে ভাই, ৰাতিপুৱাৰ পৰা ৰখি আছো। তই বাছত আহিছ নে ট্ৰেইনত আহিছ? ইমান দেৰি আহি পোৱাহি নাই। নহয়, যাবলৈ যাওঁতে মানে হাগিব লাগিলে, সেই হাগি আছো, গৈ আছো ৰ। দে সোনকালে আহ তেতিয়া, মই ৰখি আছো। কি হ'ল নেওলা দাদা, অকলে অকলে বহি আছা? ক'বালৈ যাবা নেকি? অকলে নবহি কোন ঘৈণীয়াৰ লগত বহি থাকিব লাগেনো? নহয়, বহি থকা দেখি সুধিছোহে মানে। এনেই ক'বালৈ যাবা নেকি আজি? জংঘলৰ ফালে এপাক যাম বুলি ভাবিছো। জপৰালে তেতিয়াৰ পৰা ৰখি আছো, আহি পোৱাহিয়ে নাই। সেইটো কথাহে মানে। তোমালোক দুইটানো ৰখিলে কি কথা পাতি আছা? পাহি তইও আহিলি। ঐ, নেউলা দাদাহঁত জংঘললৈ যায় বোলে, আমিও যাওঁ লগত, নহ'লে ব'ল। জংঘলত গৈ বহুত ভাল লাগিব, কিমান যে বস্তু দেখিম। সঁচাকে ভাল লাগিব, ব'ল যাওঁ। তহঁতি কি ফুচ ফুচ কৰি আছ? মোকো ক আকৌ কি পাতিছ? নেউলা দাদা, হেৰি জংঘললৈ পাহি আৰু ময়ো যাম বুলি ভাবিছো তোমালোকৰ লগত। লৈ যাবা নেকি আমাকো? যাওঁ যদি ওলাবি আকৌ, সেইটোনো কি ডাঙৰ কথা। এটা কাম কৰো নহ'লে, জপৰাহঁত অহালে আমি নদী কাণতে ৰখি থাকোঁগৈ, ব'ল। ব'লা ব'লা, ৰখোগৈ। ৰবি, মই জপৰালে ফোন এটা কৰোঁ, ইমান দেৰি কিয় পোৱাহি নাই? কি হ'ল জপৰা, তই তেতিয়াৰ পৰা পোৱাহিয়ে নাই যে? কি হাগি হোৱাই নাই নি তোৰ? হাগি হ'ল। সেই পালোহি, মোৰ লগত শিখৰহঁত আৰু সেই জুৰি আহিছে, সিহঁতকো লৈ আহিছো। ভাল কৰিলি, আহা। পাহি আৰু চিনিও আহিলি দেখোন। আমিও আহিলো। পিছে তহঁতি আহিলি হয়, জংঘলত ভয় কৰিলেহে ভালখন হ'ব আকৌ। জপৰা দা, আমি ভয় নকৰোঁ যে, আমি বাঘৰ লগত লগা মানুহ হয়। হ'ব, ভয় নকৰ দে, আমি যাওঁ এতিয়া, ব'ল দেৰি হ'ব। জপৰা দাহঁত, জংঘলখন সঁচাকে বৰ ধুনীয়া কিন্তু। ধুনীয়া যেনেকে আকৌ ইয়াত খাটাৰনাক বস্তু আছে আকৌ দেই। সাৱধান, কোনেও যাতে ইয়াত একো বস্তু নোচোৱা। আমি একো বস্তু নোচোহে, কিয় চুমনো? জপৰা দাহঁত, কিবা শব্দ এটা শুনিছে নাই বাৰু? কিবা এটা শব্দ ওলাইছে। কিবা বান্দৰ চান্দৰে মাতিছে চাগে, এনেই ভয় কৰিব নালাগে, ব'ল। এইবাৰ ময়ো শুনা পাইছো। গছজোপাত ফল বহুত লাগি আছে অ'। সঁচাকে আকৌ আজি আমাৰ কপাল ভাল কিন্তু দেই। সঁচাকে আজি বহুত ভাল লাগিব কিন্তু খাই দেই। তহঁতক কাকো মই বাচি যাব নিদিওঁ। তহঁতি মোৰ লগৰীয়াক মাৰিছ। হে ভগৱান, এইডাল ইমান ডাঙৰ সাপ। হে ভগৱান, এইডালে আজি আমাক জীয়াই গিলিব। তহঁতক আজি কাকোৱে মই বাচি যাব নিদিওঁ। সোনকালে চব পলা দেই। হে ভগৱান, জংঘললৈ কিয় আহিছিলো বাৰু? আজি সাপৰ পেটত সোমালোহেঁতেন। পাহি, তইও বৰ বেছি চিন্তা কৰ দেই। আমিতো এতিয়া যেনে তেনে বাচি আহিলো ন। পাহি, যোৱা কথাবোৰ গ'ল আৰু এইবোৰ বাদ দে এতিয়া। সাপডাল যদি আমাৰ পিছে পিছে আহি ইয়াত পায়হি, কি হ'ব তেতিয়া? মই তহঁতৰ পিছে পিছে আহি গলো, তহঁতক মই যাব নিদিওঁ। হে ভগৱান, ই মানে আজি আমাক খাইহে এৰিব। এই সাপ ককাই, আমি আপোনাৰ কি ক্ষতি কৰিলো? আমাক যাবলৈ দিয়ক। তহঁতে মোৰ লগৰীয়াক মাৰিছ, তহঁতক মই যাব নিদিওঁ কেতিয়াও। মই সেইদিনা আমাৰ বাৰীত এডাল সাপ মাৰিছিলো। সেইডাল বাৰু ইয়াৰ লগৰীয়া আছিল নি? হয় চাগে, তই কিন্তু বহুত ডাঙৰ কাম কৰিলি। কাণ কথা, তই এইবোৰ কি কাম কৰিলি? তোৰ জহত আজি আমাৰ জান যাব। মই কিন্তু সঁচা কথা সাপডালক কৈ দিম, তোৰ জহত আমি মৰিব নোৱাৰো। সেই নাগৰাজ, আপোনাক আমি মৰা নাছিলো, আপোনাৰ ভুল হৈছে। আপোনাক এই কাণ কটাই মাৰিছিল। আমাক এৰি দিয়ক। হয় নাগৰাজ, আমাক এৰি দিয়ক, আমি একো দুখ কৰা নাই। ঠিক আছে, তহঁতক এৰি দিছো, ইয়াক মোৰ ওচৰত থৈ যা। ধন্যবাদ নাগৰাজ। আজি তই ক'ত বাচিবি? তোকতো এতিয়া বচাবলৈও তোৰ লগৰখিনি নাই।
মোৰ ভুল হৈ গ'ল ডাংলাছ, মোক ক্ষমা কৰি দিয়ক। মই অজানিতে আপোনাৰ লগৰীয়াজনক মাৰিলোঁ। তোক মই কেতিয়াও ক্ষমা কৰি নিদিওঁ। তই মোৰ লগৰীয়াক মাৰিছ, তোক আজি মই খৈ পেলাম।